হাই হেল্ল' গাইছ, কি খবৰ তোমালোকৰ? মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু মই এতিয়া কলেজলৈ যাবলৈ এতিয়া ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। মই এতিয়া কলেজলৈ যাবলৈ চোলাবিলাক পিন্ধি লওঁ, চোলা কাপোৰ। তাৰপিছত তাত গৈ দেখাই আছোঁগৈ। ধন্যবাদ। তাৰপিছত ঘৰৰ পৰা ওলাই আহি বহুত ভাল লাগিল। ইমান ধুনীয়া ৰাস্তা। মোৰ এতিয়া কলেজত সোমাই গ'লোঁ, গোটেই ফ্ৰেণ্ডছবোৰ লগ পাই গ'লোঁ। তাকে দেখি আকৌ মই ঘৰলৈ উভতি আহিলোঁ। লগৰ তিনিটাৰ লগত গৈছিলোঁ, লগৰ তিনিটা দুটা আগতে এটা গৈছিলে, তাক লগ নাপালোঁ। আকৌ আমি দুটাই গৈছোঁ, আমি দুটা এটা লগত ৰখা দুটা আহি আমাৰ লক্ষীপথাৰত পামগৈ। এতিয়া হাঁহচৰা ৰাস্তাত আছোঁ। ইমান ধুনীয়া ৰাস্তা, চাওক না, ইমান ধুনীয়া ৰাস্তা, চাই ভাল লাগে দেই। ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, গাঁৱলীয়া পৰিৱেশত থাকি বহুত ভাল লাগে। ৰাম ভাল লাগিব। চাওক, এইবিলাক খেতি মানুহৰ ৰোৱা আছিলে ৰুবলৈ। এতিয়া লক্ষীপথাৰ ৰাস্তাত পাই গ'ল। বজাৰৰ ওচৰত বুধবাৰ বজাৰ বুলি কয় আমাৰ এইখন। ভাল লাগিল। চাৰিআলিটোৰ ওচৰত ৰখিম। মোৰ লগতো ঘৰ কিবা দুখ পালে, তাত বেণ্ডেজ এডোখৰ কিনিব লাগিব। দোকানত সোমাই লওঁ দেই। দোকানত সোমাই ল'লোঁ, বেণ্ডেজ লৈ উভতি যাব লাগে। যাওঁ, একেবাৰে আমাৰ নিজৰ ৰাস্তাত পাই গ'লোহি। চাই থাকক আৰু বাই বাই, চাব।